নমস্কাৰ দৰ্শকসকল, আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আমাৰ ভেৰাইটিজ ব্লগলৈ। আহক আমাৰ প্ৰথমটো ভিডিঅ'লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁ এই বামুণ্ডি বজাৰ চকত। আমাৰ জন্ম জেগা জন্মগাঁও বামুণ্ডি। গাঁওখনৰ দক্ষিণ ফালে আছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু উত্তৰ ফালে আছে হাতীমূৰা পাহাৰ। এই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এইখন বামুণ্ডি গাঁও আৰু এই গাঁওখনতে আমি গোটেইবিলাক বসবাস কৰোঁ। বগা গেৰেজৰ উদ্বোধনীৰ বাবে আমাক নিমন্ত্ৰণ জনাইছিল আৰু সেইমতে আমি এই বজাৰ চকত উপস্থিত হ'লোঁ। বামুণ্ডি বজাৰ চকৰ এইখিনিতে বজাৰ চকৰ এইটো বাওঁফালৰ ৰাস্তাটোৰে সোমাই গ'লে আপোনালোকে দেখিবলৈ পাব ইয়াতে বামুণ্ডি হাইস্কুলখন আৰু হাইস্কুলৰ ফ্ৰণ্টতে আপোনাৰ বগা গেৰেজ, যিটো আমাৰ আজি উদ্বোধন হ'বলৈ গৈ আছে। আহকচোন আমি বগা গেৰেজৰ ফালে যাওঁ। এয়া বগা গেৰেজ, স্ক্ৰীণত দেখিবলৈ পাইছে বগা গেৰেজৰ ফলকখন। আমি বগা গেৰেজৰ সন্মুখত আহি উপস্থিত হৈছোঁহি। কিছু সময়ৰ পিছতে আমি উদ্বোধন কৰিম। ইয়াত ফিটা কটা হ'ব। এয়া বগা গেৰেজ, আপোনালোকে বগা গেৰেজলৈ আহক। এয়া বামুণ্ডি বজাৰ চকতে সন্মুখৰ ফালে আছে বামুণ্ডি হাইস্কুলখন, তাৰে ফ্ৰণ্টে বগা গেৰেজ। আপোনালোকে ফোন নম্বৰ দুটা ছেভ কৰি ৰাখিব, বেনাৰখনত আছে। বগা গেৰেজ আজি উদ্বোধন হ'বলৈ গৈ আছে। এটা ধুনীয়া গেৰেজ। ইয়াত এটা নহয় দুটাকৈ উন্নত মানদণ্ডৰ ইয়াত মেকানিক আছে। দুচকীয়া বাহন হওক, তিনিচকীয়া বাহন হওক, সকলো বাহনৰ ইয়াত মেৰামতি কৰা হ'ব। আপোনালোকে আহক বগা গেৰেজলৈ। বিভিন্ন বাইক হওক, ই ৰিক্সা হওক, বিভিন্ন সমস্যালৈ ইয়াত অনায়াসে সকলো সমস্যা সমাধান হৈ যাব। আহক আমি বগা গেৰেজৰ উদ্বোধনী অনুষ্ঠানলৈ যাওঁ। ইয়াৰ পিছতে বগা গেৰেজৰ স্বত্বাধিকাৰী অপূৰ্ব কলিতা অৰ্থাৎ বগাই আমাক আটাইকেইজনকে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে আৰু তাৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমি আটাই মিলি ৰঙা ফিটাডাল কাটি গেৰেজটো উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ। ইয়াৰ পিছত আমি গেৰেজটোত বহি আমাক লঘু আহাৰ দিলে আৰু আমি খালোঁ। তাৰপিছতে আমি গেৰেজটোৰ বিষয়ে অলপ স্বত্বাধিকাৰীৰ পৰা বুজ ল'লোঁ। আহকচোন তেখেতৰ মুখেৰে আমি গেৰেজটোৰ বিষয়ে অলপ শুনো। আমি এতিয়া উদ্বোধন হৈ গ'ল গেৰেজখন। এতিয়া আমি এই গেৰেজখনৰ স্বত্বাধিকাৰী অৰ্থাৎ অপূৰ্ব কলিতা, বগা বুলি কয়, চিনাকি কৰি দিবলৈ লৈছোঁ। এয়া অপূৰ্ব কলিতা। নমস্কাৰ, মই অপূৰ্ব কলিতা, বগা বুলি মাতে। সেইকাৰণে গেৰেজখন আপুনি নাম বগা বুলি ভালেই এটা চিনাকি হ'ব। গেৰেজখনৰ বিষয়ে অলপ কৈ দিয়ক আপুনি, কেনেকুৱা আপোনাৰ পৰিকল্পনা? গেৰেজখন মানে মোৰ আচলতে মন নিজাকৈ মোৰ গেৰেজ দিবা বহু মন, কিন্তু মই গেৰেজৰ উপৰিও মোৰ এটা নতুনকৈ মোৰ ৰঙৰ দোকান আছে। এইটো মোৰ ৰঙৰ দোকান আছে। মোৰ ৰঙৰ দোকান দিয়াৰ কাৰণে মই গেৰেজখন খুলিব পৰা নাছিলোঁ, কিন্তু এতিয়া মোৰ ৰঙৰ দোকান চলিছে, ভাল চলিছে। সেইকাৰণে সকলো ধৰণৰ ৰং পোৱা যায়, যিকোনো ধৰণৰ ৰং পাব আপুনি ঘৰৰ। পুটিন সকলো গোটেই পাব, এভৰিথিং পাব, সকলো পোৱা যায়। ঠিক আছে। প্লাছ এতিয়া মই দিব পৰাৰ কাৰণে মই গেৰেজখন আজি অপেনিং কৰিলোঁ, যাতে আমাৰ বামুণ্ডি ৰাইজৰ সকলোৰে সুবিধা হয়। ঠাইখিনিও ধুনীয়া, ঠাইখিনিও ভাল। মেইন চকৰ ওচৰতে হাইস্কুলৰ ফ্ৰণ্টতে আমাৰ, গতিকে ৰাইজৰ সহায় দিব আৰু তাৰ কাৰণে আৰু গেৰেজখন ৰাইজৰ সহায় সহযোগিতা ৰাইজৰ কাৰণে। ঠিক আছে, আহিব আপোনালোক। ঠাইখিনি ধুনীয়া, বজাৰ চকৰ কাষতে। এয়া ফ্ৰণ্টত হাইস্কুলখন আছে। হাইস্কুলৰ ফ্ৰণ্টে এটা ধুনীয়া জেগা আৰু আহল বহল জেগা। যিকোনো ধৰণৰ বাহন, দুচকীয়া হওক, তিনিচকীয়া হওক, আপোনালোকে আহিব। উন্নত মানদণ্ডৰ ইয়াত হ'ব আৰু কণ্টেক্ট নম্বৰ হেৰিখনত দিয়াই আছে, চাইনবোৰ্ডখনত, আপোনালোকে ছেভ কৰি ৰাখিব। যিকোনো সমস্যা হ'লে ইয়াত আহিব পাৰিব। আপুনি কণ্টেক্ট নম্বৰটো কৈ দিয়ক। কণ্টেক্ট নম্বৰটো হৈছে আপোনাৰ 6002384474। ঠিক আছে, আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ভিডিঅ'বিলাক চাই থাকিব আৰু লাইক, শ্বেয়াৰ, কমেণ্টছ কৰি থাকিব।